হেল্ল' বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোকে? আজি হৈছে ৰবিবাৰ, গতিকে মই দিনটো ঘৰতে আছোঁ। এতিয়া ৰাতিপুৱা সময় চাকি বন্তি দিলোঁ। এতিয়া ভিডিঅ'টো আৰম্ভ কৰিম, যিহেতু আজি ৰবিবাৰ, গোটেই কামবিলাক বাকী আছে। ৰাতিপুৱা ৰন্ধা বঢ়া আৰম্ভ হ'লেই। বাবুৰ আজি আৰ্টৰ ক্লাছ আছে, সেয়ে ভাবিলোঁ তাৰ বাবে ধুনীয়াকৈ ৰুটি আৰু আঞ্জা এখন বনাই দিওঁ। মই কেৰাহীত তেল গৰম কৰি আলু, বিলাহী, পিঁয়াজ, মিঠালাও, নিমখ, হালধি দি চব্জি এখন বনাই দিছোঁ তাক। ভাবিলোঁ ৰুটিৰ লগত খাবলৈ ভাল হ'ব। বেছ ধুনীয়াকৈ এইখন ভাজি লৈছোঁ, বেছি টাইমো নালাগে। ইয়াতে দিম অকণমান পানী আৰু অকণমান সিজিবলৈ দিম। আনফালে মই আটা মাৰিলোৱেই বাবুৰ বাবে ৰুটি বনাবলৈ। ৰুটি মই সেকি লৈছোঁ। ৰুটিত মই ঘিউ দি সেকিছোঁ, তেতিয়া ৰুটিখন খাবলৈ ভাল পাবহি, কোমল হ'ব। বাবুৰ বাবে হৈয়ে গ'ল। বাবুও সাজি কাচি ৰেডি হৈছে। আঞ্জাখনত অকণমান চচ দিছোঁ, যিহেতু সৰু ল'ৰা ছোৱালীয়ে চচ ভালেই পায়, আঞ্জাখনৰো এটি টেষ্ট উঠিব। বাবুই নিজৰ প্লেটখন লৈ ৰেডি হৈছে, খাই লৈ যাব লাগে সি। চব ৰেডি কৰি লৈছোঁ। মাছৰ কণী, মাছ, আলু, বিলাহীখিনি মই কুকাৰত সিদ্ধ হ'বলৈ দিলোঁ মাছৰ আঞ্জা বনাবলৈ। ইপিনে মই ভিন্দি আৰু গাজৰো সৰু সৰুকৈ কুটি থৈ দিছোঁ। এইবিলাক চব বাবুৰ পচন্দৰ। কেৰাহীত তেল গৰম দিলোঁ, ভিন্দি আৰু গাজৰখিনি দি দিলোঁ। পিঁয়াজ পলমকৈ দিম, যিহেতু আগতে দিলে পিঁয়াজখিনি বেছিকৈ ভজা খাই যায়। ইয়াতে দিম মই হালধি আৰু নিমখ। গাজৰ আৰু ভিন্দি আমাৰ বাবুৱে খুবেই ভাল পায়, সেয়েহে এনেকৈ ভাজি দিছোঁ তাক। বেছি টাইমো নালাগে। পিঁয়াজখিনি এতিয়াহে দিলোঁ। মই সাধাৰণতে পিঁয়াজটো পিছতে দিওঁ তেলত কিবা চব্জি বনালে। ঢাকনিখন দিলোঁ। ঢাকনি গুচাই চালোঁ, হৈয়ে গ'ল ভজা। তেলখিনি অকণমান নিজৰাবলৈ দিছোঁ, মই ছাইড কৰি দিছোঁ ভাজিখিনি। কুকাৰে হুইচেল দিলে। আমাৰ ভাজিও ৰেডি হৈ গ'ল, ধুনীয়াকৈ হৈ গৈছে। অন্য এটা ৰেচিপি, থেকেৰা টেঙাৰে ভাবিলোঁ মাছৰ কণীৰ বৰা বনাম। সেই থেকেৰা টেঙাখিনি ধুই পখালি মই অকণমান পানীত বহুত আগতে তিয়াই থৈ দিছোঁ। মাছৰ বৰাৰ বাবে হালধি, নিমখ, পিঁয়াজ, আটা আৰু মাছৰ কণীখিনি ধুনীয়াকৈ সানি লৈছোঁ। আপোনালোকে আটা নিদি ইয়াতে চাউলৰ গুড়িও দিব পাৰে। এতিয়া ধুনীয়াকৈ এটা এটাকৈ তেল গৰম কৰি ইয়াতে বৰা বনাইছোঁ। বৰা ভাজি আছোঁ মই, বেছি টাইম নালাগে। বৰা ৰেডি হৈ গ'ল। এতিয়া আমি থেকেৰা টেঙাৰ আঞ্জাখন বনাম। কেৰাহীত তেল অকণমান দিছোঁ, বেছি দিব নালাগে। ইয়াতে কেঁচা জলকীয়া, পাঁচফোৰণ, তেজপাত, নিমখ, হালধি সকলোখিনি দি অকণমান লৰাই দিম। বেছি টাইমটো এইবিলাক ভাজিবই নালাগে, পটককৈ হৈ যায়। ইয়াতে থেকেৰা টেঙাৰ পানীখিনি যে তিয়াই থৈছিলোঁ, টেঙাখিনিও দি গোটেইখিনিয়ে দি দিছোঁ। আপোনালোকে যিখিনি পানী লাগে দি দিব, ময়ো দি দিলোঁ। এতিয়া অকণমান আটা লৈছোঁ, ইয়াতে পানী দি অকণমান ঘোল এটা বনাই লৈছোঁ, যাতে মই আঞ্জাখনত দিব পাৰোঁ। আৰু আঞ্জাখন অকণমান গ্ৰেভি হয়। আগতে প্ৰায় আইতাহঁতে এইবোৰ দিছিল। আপোনালোকে আটা নিদি চাউলৰ গুড়িও দিব পাৰে। আঞ্জা হৈ গ'ল। মই অকণমান চেনি দিছোঁ, আপোনালোকে চেনি নিদিলেও একো নাই, কিন্তু চেনি দিলে টেষ্টটো ভাল হয় বাবে মই দিওঁ। এতিয়া ইয়াতে বৰাকেইটা দি দিছোঁ। আঞ্জা ৰেডি হৈ গ'ল। টেঙাৰ আঞ্জা বনাবলৈ বেছি টাইম নালাগে, ঝটপট হৈ যায়। অকণমান উতলিব দিছোঁ, হৈয়ে গ'ল। আপোনালোকে বৰাখিনি চালে গমেই পাব, একদম ফুলি উঠে। এই আঞ্জা আপোনালোকে গৰমৰ দিনত ঘৰতে বনাব পাৰে, টেষ্টিও লগতে হেল্ডিও। আঞ্জা ৰেডি। এতিয়া মই ভাবিলোঁ মাছৰ আঞ্জাখনো ঝটপট বনাই দিওঁ। মাছ ভাজিবলৈ দিছোঁ। মাছ যিহেতু অলপ মাছ, বেছি টাইম নালাগে, পটাপট হৈয়ে যাব ভজা। মাছ ভাজিছোঁ। ইয়াতে আলু আৰু বিলাহীখিনি সিদ্ধ কৰি থৈছিলোঁ, সেইখিনি কুকাৰৰ পৰা তুলি লৈছোঁ। কেৰাহীত দিছোঁ পিঁয়াজ, পাঁচফোৰণ, জলকীয়া, শুকান জলকীয়া এটাই দিছোঁ। ভাজি লৈছোঁ। দিছোঁ পাঁচফোৰণ অকণমান, তেজপাত দিছোঁ। সকলোখিনি ধুনীয়াকৈ ভাজি ল'ম। এতিয়া ইয়াতে নহৰু আৰু আদাৰ যি পেষ্ট মই বনাই ৰাখিছিলোঁ, সেইখিনিও দি দিছোঁ ঝটপট ভাজিবলৈ। এতিয়া সিদ্ধ হোৱা আলুখিনি অকণমান মই হাতেৰে মোহাৰি দিছোঁ, পিটিকি দিছোঁ, যাতে এইখিনি ভালকৈ ভাল লাগে খাবলৈ আঞ্জাত।
আৰু মিঠালাওকেইটা মই সিদ্ধ কৰা নাই, এনেই দি দিছোঁ, গলিয়ে যাব এতিয়াই। সেয়ে মই সেইখিনি সিদ্ধ নকৰিলোঁ, আলুখিনি দি দিছোঁ, মিঠালাওখিনিও দি দিছোঁ। এতিয়া এইখিনি ভাজি ল'ম অকণমান টাইম, বেছি টাইমো নালাগে ভাজিবলৈ। হালধি আৰু নিমখ দিলোঁ আঞ্জাখনৰ বাবে। বস্তুবিলাক সকলো দি সেনে ভাজি লৈছোঁ ভালকৈ। আপোনালোকে জলকীয়া গুড়ি যদি ভাল পায় দিব পাৰে। এয়া পানী দিলোঁ সিদ্ধ হ'বলৈ, অকণমান টাইম সিদ্ধ হ'বলৈ দিম। এয়া সিদ্ধ হৈছে আৰু আঞ্জাখন হ'বই আৰু এয়া হৈছে আমাৰ আঞ্জা ৰেডি হ'বই। এতিয়া আমি যে বিলাহীখিনি থৈ দিছিলোঁ কুকাৰৰ পৰা ওলাই, বিলাহীৰ বাকলিখিনি গুচাই মই অকণমান হাতেৰে পেষ্ট বনাই লৈছোঁ। এতিয়া আৰু মিক্সিত গ্ৰিল নকৰিলেও হ'ব, যিহেতু সিদ্ধ কৰি লৈছোঁৱে। এয়া ধুনীয়াকৈ ভাজি লৈছোঁ। এয়া ভাজি আছোঁ মই, তেলখিনি ওলাইছে ফুটি সেনে গম পোৱা গৈছে, ভজা হৈ গৈছে। এতিয়া অকণমান জিৰাৰ গুড়ি দিম বুলি ইয়াতে জিৰা মই অকণমান টাৱাখনতে গৰম হ'ব দিছোঁ। জিৰাবোৰ ফুটিছে, এতিয়া মই জিৰাখিনি ধুনীয়াকৈ পটাত পিহি ল'ম। যিহেতু মই মিক্সাৰ গ্ৰাইণ্ডাৰতকৈ পটাত পিহা বস্তুবোৰ বেছি ভাল পাওঁ। এয়া দি দিছোঁ জিৰা গুড়ি, ধুনীয়া এটি গন্ধ ওলাইছে, ভাল লাগিছে। এতিয়া দিম মই ইয়াতে পানী, যিখিনি পানী আপোনালোকক দৰকাৰ হয় সেইখিনি দি দিব। মাছৰ আঞ্জা হৈয়ে যাব আৰু বেছি টাইম নালাগে। মাছৰ আঞ্জা হ'বই ধৰিছে। অকণমান জলকীয়া গুড়ি যদি দিব বিচাৰে দিব পাৰে, মই একেবাৰে এচিকুট দিছোঁ। এয়া মাছ কেইডোখৰ মই দি দিলোঁ। এয়া আঞ্জা ৰেডি। এতিয়া আহিছোঁ বাবুৰ ফেভাৰেট অন্য এটা ৰেচিপিলৈ, মাছৰ কণী ভাজি মেতিয়া। কিন্তু ইয়াতে দিম মই তেল অকণমান, আৰু মাছৰ কণীখিনি ভাজিলেই নহ'ব, ইয়াতে বহুত বস্তুও লাগে। যেনেকৈ মই কুটি লৈছোঁ বিলাহী, কেৰাহীত তেল গৰম কৰি বিলাহীখিনি ভাজি লৈছোঁ। কেঁচা জলকীয়া 2টা দিছোঁ। এতিয়া আমাৰ ঘৰৰে 3টা সৰু সৰু বেঙেনা আছিলে, সেইকেইটাও ধুনীয়াকৈ স্লাইচকৈ কাটি ইয়াত দি দিছোঁ। এতিয়া দিলোঁ হালধি, নিমখ। এতিয়া ভাজি থাকিম। আপোনালোকে কেপচিকামো ইয়াত দিব পাৰে, কেপচিকাম দিলেও ভাল লাগে। অকণমান চেনি, এয়া ভজা হৈছে আৰু এতিয়াহে মই পিঁয়াজখিনি দিম, যাতে পিঁয়াজখিনি বেছি ভজা নাখায়, সেয়েহে পিছতেই দিওঁ পিঁয়াজখিনি। এতিয়া লৰাই দিছোঁ। এয়া বাবুৰ একদম মানে ভাল পোৱা ডিছ এটা, জিৰাৰ গুড়ি অকণমান দিলোঁ। আপোনালোকেও এনেকৈ মাছৰ কণী ভাজি খাব পাৰে, খুব ভাল লাগে খাবলৈ, বহুত টেষ্টি হয়। এতিয়া যিখিনি মাছৰ কণী আছে ইয়াতে দি দিলে হ'ল। অকণমান ধুনীয়াকৈ লৰাই চৰাই দিব, ভাঙি দিব মাছৰ কণীখিনি। এতিয়া ভাজি লৈছোঁ ধুনীয়াকৈ। এয়া মাছৰ কণী ভজা হৈ গ'ল। গৰম গৰম ভাতৰে ইমান টেষ্টি লাগে খাই, আপোনালোকে খাই চাব পাৰে। মোৰ ভজা হৈ গ'ল, বেছি টাইমো নালাগিলে, পটাপট হ'ল। এয়া মই বাপেক পুতেকৰ বাবে ভাত ৰেডি কৰি দিছোঁ। বাবুক আজি বোলে মাটিতে বহি খাব দিছোঁ। মাটিত বহি খাবলৈ ভাল পায় সিও, লাজ কৰিছে। মই হাতখন গুচাই মূৰটো দাঙি। এয়া সন্ধিয়াৰ পৰা শুনা ষ্টাৰ্ট। হেল্ল' গাইজ, আপোনালোকে যদি আমাৰ ভিডিঅ' চাই ভাল পায়, লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।